হেল্ল' গাইজ, গুড মৰ্ণিং। মই এতিয়া উঠিলোঁ। উঠি এতিয়া ঘৰৰ কামবোৰ কৰিম আৰু আজি ছানডে' যেতিয়া ঘৰতে অকণমান থাকোঁ। পূজাৰ আগৰ পৰা কণ্টিনিউ মই পাৰ্লাৰ গৈ আছোঁ, মানে এদিনো ৰেষ্ট লোৱা নাই। চ' ভাবিলোঁ আজি অকণমান ঘৰতে আৰাম কৰোঁ আৰু দিনটো কেনেকৈ থাকোঁ আৰু ঘৰত সেইবোৰ আপোনাক দেখাই থাকিম আৰু চাই থাকিব আগলৈ। আৰু মোৰ চেনেলটোত কোনোবা যদি নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব কিন্তু দেই। আহক আগলৈ চাই থাকিব। এটা সাৰ পালে, সাৰ পাই তাই চেণ্ডেল বিচাৰি ফুৰিছে। জানো হাই কৰি দিয়া, হাই কৰি দিয়া। হাই, উঠিলা? গুড মৰ্ণিং কৰি দিয়া। চেণ্ডেল চেণ্ডেল ক'ত আছে? চেণ্ডেল এইফালে ভিতৰত আছে দে, এইফালে। মই এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ। পিন্ধি মেলি এতিয়া নানুক লৈ গৈছোঁ ব্ৰাছ কৰাবলৈ। এতিয়া আমি ব্ৰাছ কৰিম ন? কৰিবা নি? তোমাৰ সুতটো এনেকৈ হৈছে, কৰিবা নি? কেনেকৈ লাগিছে তোমাক? একো নাই, কৰিবা। মই এতিয়া নানুক দেউতাৰ কোচত দি দিলোঁ। দেউতাই অকণমান তাইক উলিয়াই লৈ গ'লে তেতিয়া মই ঘৰৰ কামবোৰ কৰিবলৈ ভাল হ'ব। তেওঁ এতিয়া লৈ যাব লৈছে আৰু। বগীয়েক আমাৰ নানুক পঢ়াই আছে। তাই পঢ়াই থাকোঁতে বোলো মই ঘৰৰ মকৰা জালবোৰ চাফা কৰি লওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে এতিয়া চাফা কৰিব লৈছোঁ আৰু। ৰুমটো কিমান লেতেৰা হৈ আছে দেখিছে নহয় গাইজ। মই আজি ছানডে' বুলি অকণমান ৰুমটো চাফা কৰিম, মানে ডেক'ৰেশ্যনটো অলপ চেঞ্জ কৰি দিম আৰু। বগীয়ে আকৌ আইনা চোৱাত ব্যস্ত। তাই নিজকে নিজে চাই বৰ ভাল পায়। আৰু তাৰ পাছতে আকৌ আমাৰ দুইজনী লগ পালে এনেকৈয়ে থাকে। আৰু বগী ইয়াত নাথাকে। তাই যেতিয়া আইতাকৰ ঘৰলৈ আহে তেতিয়া চিধা আমাৰ ঘৰলৈকে ফাৰ্ষ্টে দৌৰি আহে। ৰুমটো জাপাৰ পাছতে মই কাপোৰ ধুব আছিলে একদম, সেইটো কাৰণে তিয়াই থৈ দিলোঁ।
কাপোৰখিনি ধুই মই গাটো ধুয়ে ল'লোঁ। এইফালে নানু আহি গ'ল। এইফালে নানু অগ্নিবাহঁতৰ ঘৰৰ পৰা আহি এতিয়া বহি আছে। এতিয়া মই চাহ তাহ বনাওঁ, খাই মেলি লওঁ। চাহখন নানু তুমি খাবানে চাহ? চাহ নোচোৱা দেই, খাই লোৱা। বাবুৱে আকৌ ছোৱালীজনীৰ কাৰণে বনশাক নিজে বুটলি মেলি এতিয়া কুটি দিছে। তাইক বনাই খোৱা। ছোৱালী বুলি ক'লে পাগল হৈ যায় দেই, অকণমানো দুখ পাব নোৱাৰি, একদম তেনেকুৱা টেনশ্যন লৈ লয়। নিমপাত অকণমান মই বইল কৰি লৈছোঁ নানুক গা ধোৱা বুলি। বইল কৰি হৈ যোৱাৰ পাছতে মই এতিয়া নানুলে অকণমান বনশাক আৰু আলু এনেকৈ কৰি জোল অকণমান বনাই দিবৰ কাৰণে এতিয়া বনাই আছোঁ। চব্জি বনাই হৈ যোৱাৰ পাছতে মই নানুক গাটো ধুৱাই ল'লোঁ। তাই নহ'লে দেৰি হ'লে গাটো ধুবলৈ মন নকৰিব। সেইটো কাৰণে সোনকালে গাটো ধুৱাই দিলোঁ গৰম পানীৰে। আমাৰ নানু গা ধুলে, আকৌ কৰি নিদিব। গা ধুলা হয় নাই? নানু গা ধুলে। নানু গাটো মুচি হৈ গ'ল। এতিয়া মই কাপোৰটো পিন্ধাই ল'লোঁ। তোমাৰ চেণ্ডেলখিনি তোমাৰ গডৰেজত থৈ অহা যোৱা, ইমান লেতেৰা লাগিছে, দেখিবলৈ বেয়া লাগিছে। ধুনীয়াকৈ ল'লা, ব'লা 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 ব'লা। তোমাৰ গডৰেজটো কোনটো? এইটো তলত থৈ লোৱা। পাৰিছা? পাৰিবানে? ভালকৈ খুলি লোৱা। ভালকৈ এইটো দৰজাটো খুলি দিয়া। চুনো এইটো দৰজাটো খুলি দিয়া। ভালকৈ ভালকৈ মই খুলি দিছোঁ ৰ'বা। ভালকৈ যাবা। ভাল হোৱা নাই ভালকৈ সমানকৈ। এইটো মই যেনেকৈ জাপি থৈছোঁ তেনেকৈ যাবা। তেনেকৈ সমানকৈ যাবা। নানু মই পিটি কৰিম এতিয়া। তুমি দুষ্ট কৰিছা, মই বেয়া পাম। জাপি জোতাখিনি সমানকৈ থৈ দিয়া। ব্লু কালাৰটো ব্লু বাগে নুলিয়াই। নানুৰ লগত লাগি থাকোঁতে কোন আহিছে আমাৰ ঘৰলৈ? 3 নম্বৰ মামা, মামী, মা আৰু দাদা এজন আহি গ'ল ঘৰলৈ। ভালেই পালোঁ, বহুত দিনৰ মূৰত আহিছে। এতিয়া মই চাহটো দিয়ে কেতিয়াবা এনেকৈ নিজৰ ঘৰৰ মানুহবোৰ আহিলে যোৱাৰ ভালেই পাছতে লাগে ন। আকৌ আমাৰ গাঁৱৰে খুৰী এজনী আহিলে তুমি উৎপাত নকৰিবা। কেঁচা বস্তু লৈ, মই এটা লৈ ল'লোঁ। সেইফালে মই মই দেখাই এয়া দিছোঁ ল'লোঁ। আপোনালোকক। এতিয়া মই আৰু নানু শুই লওঁ ন। নানু শুবানে? অকণ মিমি কৰোঁ দেই। ব'লা আমি শুই লওঁ। মিমি কৰা। নানুক এতিয়া মই শুৱাই লওঁ, নহ'লে তাই আমনি কৰি মিমি কৰা। থাকিব। সেইটো কাৰণে তাই মই অকণমান শুই লওঁ আৰু। মই শুই উঠি এতিয়া গোটৰ মিটিঙত যাবলৈ ৰেডি হৈ গ'লোঁ। তাৰ আগতে মই দেউতাক চাহ অকণ দি ল'লোঁ। এইটো মই ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া মই যাব লৈছোঁ আৰু মই গোটত সোমাই আছোঁ। এনেই আৰু ভাল লাগিলে কাৰণে সোমাই দিলোঁ আৰু মানে গাঁৱৰ বোৱাৰীকেইজনীৰ লগতো অকণ টাইম স্পেণ্ড কৰিবলৈ মন যায় ন। ইভাগেতো এনেকৈ টাইমেই নাপাওঁ। সেইটো কাৰণে মই গোটত সোমাই পেলাই গাঁওখনো অকণ ফুৰিবলৈ পাওঁ। সেইটো কাৰণে সোমাই দিলোঁ আৰু এতিয়া যাওঁ। আপোনালোকে চাই থাকিব আমাৰ গোটত কেনেকৈ কি হয়। এতিয়া চাই থাকক আগলৈ। এতিয়া মই গৈ আছোঁ ঘৰৰ পৰা। আমাৰ গাঁওখন দেখিছে নহয়, ইমান ধুনীয়াকৈ হৈছে আৰু মই গাঁওখন অকণ দেখাই দিছোঁ আপোনালোকক। এইফালে আমাৰ নানু আৰু অকণি বা ৰাজু বাব আমি এতিয়া গৈ আছোঁ আৰু গোটৰ মিটিঙলৈ। চুনো এই দিয়া নাচি দিয়া হয়। মাইনুবা কোনটো এইটো দেখাইছে কোনটো দেখা মাইনুবা কোনটো মাইনুবা মাইনুবা আৰু দাম এইফালে আমাৰ গোটৰ সুন্দৰীকেইজনী বহি আছে। এইফালে আমাৰ গোটৰ সুন্দৰীকেইজনী হাই কৰি দিয়কচোন, হাই কৰি দিয়ক। এইফালে এয়া আকৌ আৰু আছে, হাই কৰি দিয়ক।
নানো বোলে আমাক চাহ দিলে দেই আমি চাহ খাম আৰু এতিয়া চাহ মেইন বুলি ন এতিয়া আমি গোটৰ মিটিঙৰ পৰা এতিয়া ঘৰলৈ আহি গ'লোঁ এতিয়া মই ঘৰলৈ আহি পাই গ'লোঁ এতিয়া চাকি তাকি অকণ জ্বলাই লওঁ আজিলৈ ইমানেই গাইজ বাই